তো বন্ধুসকল কেইদিনমান আগতে MI10T এটা স্মাৰ্টফোন ওলাইছিল আৰু এতিয়া এটা নতুন স্মাৰ্টফোন আহি আছে যাৰ নাম MI Note 10 এই স্মাৰ্টফোনটো 5G স্মাৰ্টফোন হয় তো আজি ভিডিঅ'টোত এই মোবাইলটোৰ অলপ কথা পাতি মানে ইয়াৰ ফিউচাৰবিলাক কথা পাতি প্লিজ ভিডিঅ'টো চাই থাকিব আৰু যদি চেনেলত নতুন গাইজ প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে আপুনি এনেকুৱা ধৰণৰ লেটেষ্ট ভিডিঅ' পাই থাকে তো ইয়াতে 5G সাপোর্ট দেখিবলৈ পাব লগতে ইয়াৰ ডিজাইনটো বহুত ধুনীয়া হ'ব MI10T নিচিনা মানে ডিজাইনটো ইয়াৰ হ'ব তো ইয়াতে আপুনি 33 ফাৰ্ষ্টত দেখিবলৈ পাব আৰু লগতে সিম কালেক্টৰ মানে ৰিজেক্টৰ দেখিবলৈ পাব আৰু লগতে ইন এ ফিংগাৰপ্ৰিন্ট ডিসপ্লে দেখিবলৈ পাব ইয়াত কেমেৰা আছে আপোনাৰ চাৰিটা কেমেৰা 5 মেগাপিক্সেল এটা আছে তো ইয়াতে মানে কি হ'ব আপোনাৰ যিমানে জুম কৰিব ফটো কোৱালিটিটো বঢ়িয়া হ'ব 10x জুম কৰি ল'ব ইয়াতে আৰু সেকেন্ড কেমেৰা যেটো আছে 12 মেগাপিক্সেল এটো হয় তো ইয়াত কি হ'ব 12 মেগাপিক্সেল যেটো আছে আপোনাৰ ফটো কালাৰ বিলাক চেঞ্জ কৰিব মানে বহুত ধুনীয়া দেখা দি সহায় কৰিব আৰু লগতে 3 নম্বৰ যেটা আছে 108 মেগাপিক্সেল মানে বহুত জুম কৰিব পাৰিব আপুনি ইয়াৰ ফটো ব্ল্যাক কালাৰ ব্ল্যাক ইমান মজা আহিব না কেমেৰাটো বহুত ধুনীয়া তো আপুনি এটা আকোটা চাবলৈ 20 আল্ট্ৰা মেগাপিক্সেল মানে এটো কি হ'ব আপোনাৰ ডাঙৰ এটা ফটো যাৰ আপোনাৰ মোবাইল কভাৰ নহয় এই কেমেৰাটো জৰিয়তে আপোনাৰ তাত মানে কভাৰ কৰি দিব আৰু লগতে 2 মেগাপিক্সেল এটা আছে তো ওৱাইড মানে আপোনাৰ ওচৰৰ পৰা ফটো ল'ব কাৰণে 6.47 ইঞ্চ 3D মানে কভাৰ্ড AMOLED ডিসপ্লে দেখিলে পাব মানে ইয়াৰ ডিজাইনটো বহুত ধুনীয়া হ'ব 3D হলে মানে আপোনাৰ ভিডিও চাই মজা লাগিব লগতে USB টাইপ C দেখিবলৈ পাব 3.5 mm জেক দেখিবলৈ পাব তো তাৰ পিছত আপুনি ইয়াতে ডুৱেল ফ্ল্যাশ দেখিবলৈ পাব মানে আপোনাৰ ৰাতি যখন ফটো ক্লিক কৰে বহুত মানে ধুনীয়া আহিব দিনৰ নিচিনাকৈ ফটো আহিব ইয়াতে মানে ডুৱেল ফ্ল্যাশ যেহেতু যে আপোনাৰ ফটোবিলাক বহুত ধুনীয়া হ'ব আৰু লগতে 5260 mAh মানে বেটাৰী দেখিবলৈ পাব তো তাৰ পিছত 33 ফাৰ্ষ্টত দেখিবলৈ পাব লগতে মানে বহুত কম সময়ৰ ভিতৰত আপোনাৰ মোবাইলটো মানে অতি সোনকালে আপোনাৰ 100% চাৰ্জ কৰিবলৈ সহায় কৰিব ইয়াৰ প্ৰাইস আৰু আপোনাৰ লঞ্চ ডেটটো এতিয়া আহি পোৱা নাই যেতিয়া আহিব আপুনি ভিডিঅ'ত পাই যাব তো আপুনি যদি ভিডিঅ'টো এতিয়া লাইক কৰা নাই প্লিজ লাইক কৰি দিব আৰু যদি চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে